এয়া আমার মাজত আমি আমন্ত্রণ করে আনা আমার প্রাক্তন এমসিএলএ অনিল বসুমতাৰীদেৱ আমি তেখেতক আজি মঞ্চ উদ্বোধন কৰিবলৈ আহ্বান জনাই আনিছোঁ। সেয়েহে মঞ্চ উদ্বোধনৰ প্ৰাক মুহূৰ্তত আমি তেখেতক এখন ফুৰাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ লৈছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ আঞ্চলিক দৌল মহোৎসৱৰ সভাপতি মাননীয় অজয় ৰয়দেৱে। এই সেকেন্ডে মাননীয় আমার এমসিএলএ মহোদয় আমি দুআষাৰ ভাষণ ৰাখিবলৈ আহ্বান জনাইছোঁ। আজিৰ এই চকাটোল দৌল সত্ৰৰ এই শোক মুহূৰ্তৰ সময়ত সমাবেত হ'বলৈ ইয়াত উপস্থিত হ'ব পৰা আৰু শ্ৰদ্ধাৰ সকলো ৰাইজলৈ মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ, খুলুমনাই যাচিছোঁ। নমস্কাৰ। আজিৰ এই দৌল আমাৰ এইখন সমাজৰে কমিটিৰ মাননীয় সভাপতি, সম্পাদক আৰু সঞ্চালক মণ্ডলীৰ বয়োজ্যেষ্ঠসকললৈ মোৰ ফালৰ পৰা মই নমস্কাৰ জনাইছোঁ। লগতে আমাৰ এই অঞ্চলৰে সমাজকৰ্মীসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ আৰু মোৰ লগত অহা ইউপিপিএল দলৰে কৰ্মীকৰ্তাসকল, লগতে এই অঞ্চলৰে প্ৰাইমাৰীৰ সভাপতিও আছে, ইয়াতে উপস্থিত হৈ সেই সকলোলৈ মই ধন্যবাদ জনাইছোঁ। আৰু শ্ৰদ্ধাৰ ৰাইজ, আমি আজি এই ফাকুৱা উৎসৱ বিভিন্ন ৰং ভিন্নৰ মাজেৰে আমি যে ইয়াত সমবেত হ'বলৈ পাৰিছোঁ, নিশ্চয় ইয়ালৈ সুন্দৰ এটা সৃষ্টি। ইয়াৰ কথাটো কি ক'ব লাগিব, আমি তথাপিও অন্য মনেৰে নগৈ আজিৰেই আমাৰ দৌল সত্ৰত যিসকলে ফাকুৱা উৎসৱ পৰ্বটোক আমি পালন কৰিবলৈ যিসকলে ইয়াত সমবেত হৈছেহি, সেই সকললৈ মোৰ ফালৰ পৰা আই বাই ভনীসকললৈ মোৰ ফালৰ পৰা মই শ্ৰদ্ধা যাচিছোঁ। মই আৰু কামনা কৰিব খুজিছোঁ, এইখন দৌল সত্ৰত মই প্ৰত্যেকবাৰে নহ'লেও ইয়াতে তিনিবাৰ উপস্থিত হৈছোঁহি। আজিলৈকে তিনিবাৰ হৈছে। এই তিনিবাৰৰ আজিৰ দিনটোতো মই সেইটোকে কামনা কৰিম বুলি ভাবিছোঁ, যাতে আজিৰ এই শুভ মুহূৰ্তটো শেষ পৰ্যায়লৈকে যাতে শান্তিভাৱে আমি চলাই নিব পাৰোঁ, সেইটোকে আশা ৰাখিছোঁ। আৰু ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ, যাতে ইয়াৰ উপস্থিত হ'ব পৰা আজিৰ এই ফাকুৱা উৎসৱৰে আমাৰ সমিলমিল যি ভাৱ, এই ভাৱটো যাতে ফুটি উঠায়, সেইটোকে মই কামনা কৰি আজিৰ এই মঞ্চ উদ্বোধনটো মই উদ্বোধন কৰা হ'ল বুলি মই আপোনালোকৰ আগত মোৰ ভাষণৰ মাজেৰে মই ঘোষণা কৰিছোঁ। শ্ৰদ্ধা ৰাইজ, মই আকৌ এবাৰ আপোনালোকলৈ শ্ৰদ্ধা জনাই মোৰ বক্তব্য এইখিনি মই শেষ কৰিছোঁ। ধন্যবাদ। মাননীয় বসুমতাৰীদেৱলৈ আমাৰ সমিতিৰ ফালৰ পৰা আন্তৰিক অভিনন্দন যাচিছোঁ। লগতে আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰি আজি উদ্বোধনী অনুষ্ঠানটি ইমান